আন দুখন মেডিকেল কলেজে আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিব পাৰিম। তাৰ পৰৱৰ্তী বছৰত আমি গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিব পাৰিম। তাৰ পৰৱৰ্তী বছৰত বঙাইগাঁও, মৰিগাঁও, তামুলপুৰ, ধেমাজি 4খনকৈ আমি মেডিকেল কলেজ অৰ্থাৎ 26 চনৰ পৰা 27 চনৰ ভিতৰত আমি 4খনকৈ আৰু নতুন মেডিকেল কলেজ দেখা পাম। সৰ্বমুঠ ক'ব গ'লে 12ৰ লগত 9 অৰ্থাৎ 21খন মেডিকেল কলেজ আমাৰ ৰাজ্যখনত এই দশকটোত 20ৰ পৰা 30ৰ দশকটোৰ ভিতৰত আত্মপ্ৰকাশ কৰিব। সমান্তৰালভাৱে এই বছৰতে আমি শিৱসাগৰ আৰু কৰিমগঞ্জ জিলাত আন দুখন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু অহা বছৰ আমি গোৱালপাৰাত আৰু এখন মেডিকেল কলেজ নিৰ্মাণৰ কাম হাতত ল'ম। আমাৰ উদ্দেশ্য হ'ল যে অসমৰ প্ৰতিখন জিলাৰ সদৰত একোখনকৈ মেডিকেল কলেজ হ'ব লাগে আৰু তাৰ প্ৰচেষ্টাৰে আমি এই উত্তৰণৰ যাত্ৰা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাজ্যখনত 2014 চনত মেডিকেলৰ MBBS আসন আছিল 726খন। মেডিকেল কলেজৰ সংখ্যা 12খনলৈ বৃদ্ধি হোৱাৰ লগে লগে এই বছৰ আমি অসমত 1500খন মেডিকেল কলেজৰ আসন আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিব পাৰিছোঁ। সেই ধৰণে পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমত 395খন আসনৰ জাগাত 722খন আসন এই পৰ্যন্ত আমি বৃদ্ধি কৰিব পাৰিছোঁ। মোৰ বিশ্বাস যে আৰু 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত পোষ্ট গ্ৰেজুৱেট সিটো আমি 1000লৈ আমি বৃদ্ধি কৰিব পাৰিম। অৰ্থাৎ আমাৰ ৰাজ্যত MBBS আৰু পোষ্ট গ্ৰেজুৱেট ইয়াৰ মাজৰ ৰেচিঅ' 1:1.5 আমি এই পৰ্যায়লৈকে আমি লৈ যাব পাৰিম, যিটো ভাৰতৰ বহুত কম ৰাজ্যত এনেকুৱা ৰেচিঅ' বা এনেকুৱা অনুপাত দেখা পোৱা যায়।